কুকুৰ ৰাতিপুৱাৰ পৰা খাবি আৰু শুবি, ৰাতিপুৱাৰ পৰা খাবি আৰু শুবি, আৰু বাপেৰে বনাই থৈ দিছে নহয় লেট্ৰিনটো। চালা তোৰ বয়সৰ শৰ্মাৰ ল'ৰাটো দেখছা নাই? 4খন গাড়ী হ'ল তাৰ ঘৰত, আৰু তই ইয়াত শুই আছা এতিয়ালৈকে। যা খৰি ফালিবি যা। তাক কি দিলে খবৰ? পুৰা অসমত কেৱল পোনা বৰুৱাৰ ঘৰতহে এনেকুৱা অলগুদ্ধ পোৱা যায়। একো এটা কাম সম্পূৰ্ণ কৰিব নোৱাৰে, বেকাৰ হয় বেকাৰ, যি পোনা বৰুৱাৰ ঘৰত থাকে। খঙত বাপেকে ইয়াক গছমূৰা বুলি মাতে। ফালি পেলাম চালা। গছমূৰাটো ক'ত গ'ল? খৰিখিনি ফালিব দিছিলোঁ। এইয়া ইয়াতে কোঠাৰ, ইয়াতে খৰি আকৌ নিশ্চয় শুব গৈছে। ইয়াক লৈ নহ'ব, কাৰ যে সন্তান আহি মোৰ কপালত পৰিল চালা। গছমূৰা তই ইয়াত আহি ৰ'দ পোৱা, ৰ'দ পোৱা বুলি এইটো জাহাজে কাপালি ৰ'দ পোৱা খৰি ফালিব দিছিলো নাই তোক? চালা অলগদ্ধ তোক কিবা এটা কৰিব কৈছিলো নাই? চালা মূৰত কি আছে তোৰ? মূৰত কি আছে? খাই একো কাম কৰিব নাজানা চালা। কি যে পালো মই। যা 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 ওলাই যা। तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी, तेरी झलक शर्फी श्रीवल्ली बातें करे दो हल्फी। চালা তোক কৈছিলো নাই কামবিলাক ভালকে কৰিবলৈ? ঘৰৰ পৰা ওলাই যাব কৈছো নাই তোক? চালা তোক কোৱাতকে সেই কলি গৰুজনী কোৱাই ভাল। কাম নহয় চালা অলগদ্ধ গৰু। পুষ্পা, পুষ্পাৰাজ, তল নপৰ চালা।